একাডেমিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'ত 5টা টিপছ আৰু ট্ৰিক্স লৈ আহিছো, যি 5টা টিপছ আপোনালোকে পৰীক্ষাত এপ্লাই কৰিব লাগিব। এই ভিডিঅ' সেই সকলৰ বাবে যিসকলে কম্পিটিটিভ এক্সাম বা চাকৰি সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। এই ভিডিঅ' সেই সকলৰ বাবে যিসকলে কোনো প্ৰফেশনেল ষ্টাডিৰ বাবে কোনোবা কলেজ বা ইউনিভাৰ্চিটিত এডমিশনৰ বাবে সিলেকশন টেষ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই 5টা টিপছ সেই পৰীক্ষাৰ বাবে যি পৰীক্ষাত MCQ মানে মাল্টিপল চইচ কুৱেশ্যন আহে। আজিকালি অফলাইন অনলাইন সকলো পৰীক্ষাতে কম্পিটিটিভ এক্সামবোৰত MCQ বেসড কুৱেশ্যন আহে। আপোনালোকে এই ভিডিঅ'ত থকা 5টা টিপছ আৰু ট্ৰিক্স যদি ভালদৰে বুজি আপোনাৰ পৰীক্ষাত এপ্লাই কৰে তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে বহুত লাভৱান হ'ব। কম্পিটিটিভ এক্সাম বুলি কওঁতে হেয়া UPSC, SSC, ৰেলৱে, বেংকিং, মেট, কেট, আনকি টেট পৰীক্ষা সকলো পৰীক্ষাতে MCQ বেসড কুৱেশ্যন আহে। সেইকাৰণে কৈছো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে বুজি সকলোকেইটা টিপছ যদি ভালকৈ বুজি আপোনালোকে এপ্লাই কৰে নিশ্চয় লাভৱান হ'ব। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে বুজি লওক। মই যিসকলক পঢ়ুৱাইছো তেওঁলোকৰ কিছুমানক কোৱা শুনিছো যে MCQ বহুত টান হয়। OMR শিটত যিবিলাক গ্ৰিড থাকে সেই গ্ৰিডবিলাক শেষত গৈ তেওঁলোকে মুচিব নোৱাৰে। শেষৰ কিছুমান কুৱেশ্যন তেওঁলোকে এনসাৰ কৰিবতো দূৰৰে কথা, কুৱেশ্যনখিনিও পঢ়িবৰ সময় নাপায়। এই যে আপুনি এই MCQ বেসড কুৱেশ্যন পেপাৰত গোটেইখিনি কুৱেশ্যন কেনেকৈ আপুনি সলভ কৰিব তাৰে টিপছ মই ইয়াতে ক'বলৈ গৈ আছো। এই টিপছ কেইটা কিন্তু মই কোৱা কথা নহয়। এই টিপছ কেইটা শিক্ষাৰ লগত জড়িত বিভিন্ন NGO ডাঙৰ ডাঙৰ এডুকেশ্যনিষ্ট সকলৰ ৰিচাৰ্চৰ কমেন্ট হয়। শিক্ষাৰ লগত জড়িত বিভিন্ন NGO আৰু এডুকেশ্যনিষ্ট সকলে ৰিচাৰ্চ কৰি উলিওৱা সিদ্ধান্তবিলাকহে মই ইয়াতে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকেও এই টিপছবিলাক ব্যৱহাৰ কৰিব পাৰে, কিন্তু কণ্ডিশ্যন এপ্লাই। কি কণ্ডিশ্যন সেই কণ্ডিশ্যন মই এই ভিডিঅ'ৰ মাজত কৈ আছো। এই ভিডিঅ'ত আমি আলোচনা কৰিম আজি MCQ বেসড কুৱেশ্যন কেনেকৈ ধুনীয়া কৰি সলভ কৰিব পাৰি। ধৰি লওক আপুনি কুৱেশ্যন পেপাৰ পোৱাৰ পিছত একফালৰ পৰা কুৱেশ্যন এনসাৰ কৰি গৈ আছে হঠাৎ মাজত এটা কুৱেশ্যনত এনেকৈ ফচি গ'ল যে তাৰ পৰা ওলাই অহাটো অলপ দিগদাৰ হৈ যায়। এনেকৈ ফচি যোৱা কুৱেশ্যনবিলাকৰ পৰা আপুনি কেনেকৈ ওলাই আহিব সেই বিষয়ে মই এই ভিডিঅ'ত কৈ আছো। তাৰপিছত ধৰি লওক আপুনি এটা কুৱেশ্যন এনসাৰ কৰি আছে, তাৰে অপশ্যন 4টা আছে ABCD। তাৰে 4টা অপশ্যনৰ 2টা অপশ্যন নহয় বুলি আপুনি নিশ্চিত, বাকী 2টা কুৱেশ্যনত আপোনাৰ খোকোজা লাগি আছে। সেই 2টা অপশ্যনৰ কোনটো প্ৰবেবল এনসাৰ হ'ব সেই বিষয়েও মই এই ভিডিঅ'ত আপোনাক জনাই আছো। চাও আহক এই 5টা টিপছৰ প্ৰথম টিপছটো কি হয়। নাম্বাৰ 1 টিপছটো হ'ল নেভাৰ attempt in chronological order। মানে আমাৰ এটা স্বভাৱ আছে, আমি কুৱেশ্যন পেপাৰ পোৱাৰ লগে লগে একফালৰ পৰা প্ৰথমৰ পৰা 1 2 3 4 এনেকৈ কুৱেশ্যনৰ এনসাৰ কৰি যাওঁ। নকৰিব, এইটো আজিৰ পৰা নকৰিব। কি কৰিব মই কৈ আছো। কিছুমানে কি কৰে, চতুৰালি কৰি শেষৰ পৰা আৰম্ভ কৰে। যেনে 100 কুৱেশ্যন আছে, তাৰে 100 নম্বৰৰ পৰা 100 99 98 এনেকৈ আহি 1 নম্বৰ পায়। তেনেকৈ নকৰিব। মুঠতে কথা হ'ল 1 নম্বৰ কথাটো হ'ল আপুনি প্ৰথমৰ পৰা আৰু শেষৰ পৰা কুৱেশ্যন এনসাৰ কৰিম বুলি এটেম্প নল'ব। কিয় নল'ব? টিপছ নাম্বাৰ 2ত কৈ আছো, শুনক। টিপছ নাম্বাৰ 2ত আছে, টিপছ নাম্বাৰ 2 হ'ল attempt all question in 3 steps। attempt all questions in 3 steps মানে আমি পৰীক্ষাত যিখিনি সময় পাওঁ, ধৰি লওক আমাৰ টেট পৰীক্ষাবিলাকত কিমান সময় থাকে? 2 ঘণ্টা 30 মিনিট। এই 2 ঘণ্টা 30 মিনিট সময়ত কিমান মিনিট হয়?
150 মিনিট। এই 150 মিনিট সময়খিনি আপুনি তিনিটা ষ্টেপত ভগাই ল'ব লাগিব। সেই তিনিটা ষ্টেপ কেনেকুৱা হ'ব? ফাৰ্ষ্ট 45 মিনিটছ বা 40 মিনিটছ যি লয়, ফাৰ্ষ্ট 45 মিনিটছ, তাৰপিছত ছেকেণ্ডটো 90 মিনিট, বাকী থাকিল 15 মিনিট। এই তিনিটা ষ্টেপত ভগাই ল'ব লাগিব। প্ৰথম 45 মিনিটছত আপুনি কি কৰিব সেয়া মই কৈ আছোঁ। মই যে কৈছোঁ আপোনালোকে প্ৰথমৰ পৰা আৰু শেষৰ পৰা কুৱেশ্যন এনচাৰ কৰা আৰম্ভ নকৰিব। মানে এইটো কোৱা নাই যে আপুনি প্ৰথমৰ পৰা আৰু শেষৰ পৰা কুৱেশ্যন এনচাৰ নকৰিব, মানে মাজৰ পৰা কৰিব কোৱা নাই। আপুনি প্ৰথমৰ পৰাই কৰিব। কেনেকৈ কৰিব সেইটো কৈ আছোঁ যে প্ৰথম 45 মিনিট সময়খিনি আপুনি 1 নম্বৰ কুৱেশ্যনটো পঢ়িলে, আপুনি পাৰে কৰক, নোৱাৰে যদি এৰি দিয়ক। 2 নম্বৰ কুৱেশ্যন পঢ়িলে আপুনি নোৱাৰে এৰি দিয়ক। 3 নম্বৰটো পঢ়িলে আপুনি দেখিলে যে এইটোত অলপ সময় লাগিব, অলপ ভাবিলে এনচাৰটো কৰিব পৰা যাব, তেতিয়াহ'লে আপুনি সেইটো এৰি দিয়ক। এতিয়া 45 মিনিটছ আপোনাৰ ভবা চিন্তা কৰাৰ সময় নহয়, কেৱল আপুনি যিটো নোৱাৰে সেইটো এৰি দিয়ক। 4 নম্বৰটো চালে, 4 নম্বৰটো গ'লে আপুনি কুৱেশ্যনটো পঢ়াৰ লগে লগে এনচাৰটো ক'ব পৰা হৈছে, তেতিয়াহ'লে সেইটো কৰি লওক। 5 নম্বৰটো আপুনি পঢ়িলে, নোৱাৰে এৰি দিয়ক। 6 নম্বৰটো তেনেকৈ দেখিলে এইটো টাইম কনজিউমিং কুৱেশ্যন হয়, এইটো এৰি দিয়ক। 7 নম্বৰটো আপুনি পঢ়াৰ লগে লগে এনচাৰ গম পায়, আপুনি এনচাৰ জানে, তেতিয়াহ'লে সেইটো লগে লগে কৰি লওক। এনেকৈ যিটো পাৰে সেইটো কৰক আৰু যিটো নোৱাৰে সেইটো এৰি যাওক। এনেকৈ গোটেইখিনি কুৱেশ্যন 100, 150, 200 যি কুৱেশ্যন থাকে, গোটেইখিনি কুৱেশ্যন আপুনি ফাৰ্ষ্ট 45 মিনিটছত একবাৰ গ' থ্ৰু কৰিব। গোটেই কুৱেশ্যনখিনি একবাৰ আপোনাৰ পঢ়া হৈ যাব। পঢ়া হোৱাৰ পিছত আপোনাৰ এটা কনফিডেন্স আহিব যে আপুনি কিমানখিনি কুৱেশ্যন কৰিব পাৰিলে আৰু কিমানখিনি কুৱেশ্যন টাইম কনজিউমিং হয়, এইখিনিত আপোনাৰ সময় লাগিব, আপুনি ভবা চিন্তা কৰিব লাগিব বা আপুনি কেলকুলেশ্যন কৰিব লাগিব। সেইখিনি কুৱেশ্যন আপুনি ছেকেণ্ড ষ্টেজত ট্ৰাই কৰক। ছেকেণ্ড ষ্টেজ, এইটো ষ্টেজ ইম্পৰ্টেণ্ট হয়, 90 মিনিট টাইমখিনি ইম্পৰ্টেণ্ট হয়। এই টাইমত আপুনি, এই ষ্টেজত আপুনি কি কৰিব লাগিব? গোটেইখিনি কুৱেশ্যন যিখিনি আপুনি ফাৰ্ষ্ট ষ্টেজত এৰি গ'ল, অলপ টাইম কনজিউমিং কুৱেশ্যন, যিখিনি অলপ ভবা চিন্তা কৰিব লগা, যিখিনি অলপ কেলকুলেশ্যন কৰিব লগা, সেইখিনি কুৱেশ্যন আপুনি ছেকেণ্ড ষ্টেজত কৰিব। নহ'লে কি হয়, আপুনি যদি প্ৰথমৰ পৰা কুৱেশ্যনখিনি এনচাৰ আৰম্ভ কৰি দিয়ে, জেনেৰেলি দেখা যায় প্ৰথম 10টা কুৱেশ্যন আৰু শেষৰ 10টা কুৱেশ্যন টিপিকেল টাইপৰ কুৱেশ্যন হয়। আৰু এই টিপিকেল টাইপ কুৱেশ্যনবিলাক এক্সামিনাৰসকলে জানি বুজি দিয়ে, এইকাৰণেই দিয়ে যাতে প্ৰথমৰ পৰা 10টা কুৱেশ্যন যেতিয়া পৰীক্ষাৰ্থী নোৱাৰিব, তেতিয়া তেওঁৰ কনফিডেন্স ডাউন হৈ যাব। কনফিডেন্স ডাউন হৈ যোৱাৰ লগে লগে আপুনি ভাগৰি পৰিব, আপোনাৰ হতাশ ভাৱ আহিব। পিছত কি হ'ব, আপুনি যিবিলাক কুৱেশ্যন পাৰিব, অলপ ট্ৰাই কৰিলে পাৰিব, সেইবিলাক কুৱেশ্যনো নোৱাৰা হৈ যাব। আৰু এইটো এক্সামিনাৰসকলে জানি বুজি দিয়ে যে প্ৰথম 10টা আৰু শেষৰ 10টা কুৱেশ্যন যদি তেওঁলোকে নোৱাৰে, তেতিয়াহ'লে ভাগৰি পৰক আৰু বাকী কুৱেশ্যনখিনি কৰিব নোৱাৰা হৈ যাওক। এনেকুৱা ট্ৰিক্স কৰি তেওঁলোকে কুৱেশ্যনবিলাক ছেট আপ কৰে। সেয়ে কৈছোঁ, আপোনালোকে প্ৰথমৰ পৰা আৰু শেষৰ পৰা এটেম্প নকৰিব যে মই একফালৰ পৰা কৰি শেষ কৰিম। কেতিয়াও নকৰিব। একফালৰ পৰা আপুনি পঢ়ি যাওক, প্ৰথম 45 মিনিট সময় পঢ়ি যাওক, যিটো পাৰে কৰক, যিটো নোৱাৰে এৰি যাওক। ছেকেণ্ড ষ্টেজত আপুনি যিটো ফাৰ্ষ্ট ষ্টেজত এৰি আহিলে সেইখিনি ছল্ভ কৰক। তাৰপিছত 90 মিনিটৰ পিছত 15 মিনিট আপোনাৰ যদি সময় বাচে, তেতিয়াহ'লে আপুনি কিছুমান কুৱেশ্যন পাব, যিবিলাক কুৱেশ্যন হয়তো আপুনি কেতিয়াও দেখা নাই বা শুনা নাই, তেতিয়া আপুনি সেই কুৱেশ্যনখিনি 15 মিনিটত কৰক। আৰু কেনেকৈ কৰিব মই এটা টিপছত, ইয়াৰ পিছত টিপছত কৈ আছোঁ। মূল কথা হ'ল আপুনি ফাৰ্ষ্ট 45 মিনিটছ যি পাৰে সেই কৰক, যি নোৱাৰে সেই এৰি যাব, আৰু ছেকেণ্ড ষ্টেজত সেইখিনি কাম কৰিব। আৰু যদি সময় বাচি থাকে, তেতিয়াহ'লে এই 15 মিনিট সময়খিনি আপুনি নোৱাৰা কুৱেশ্যনখিনি, জটিল কুৱেশ্যনখিনি ট্ৰাই কৰিব পাৰে। ঠিক আছে, নেক্সট টিপছ নাম্বাৰ 3 চাম আমি। চাওঁ আহক টিপছ নাম্বাৰ 3 কি আছে। টিপছ নাম্বাৰ
3 আছে ষ্টাম্প আউট অপশ্যন। ষ্টাম্প আউট অপশ্যন এই কাৰণেই মই নামটো দিছোঁ যে ধৰি লওক যে কিছুমান দেশৰ ক্ৰিকেট প্লেয়াৰে উইক বেটছমেনবিলাকক চিনি পায়। ষ্ট্ৰং বলাৰে উইক বেটছমেন পোৱাৰ লগে লগে তেওঁলোকে ভাবি লয় বোলে ইয়াক 1 বলতে বা 2 নম্বৰ বলতে ষ্টাম্প আউট কৰি দিম। তো তেওঁলোকে কি কৰে, চিনি পোৱাৰ লগে লগে তেওঁ তেনেকুৱা বল কৰি তেওঁ প্ৰথম বা দ্বিতীয় তৃতীয় বলত তেওঁক ষ্টাম্প আউট কৰি দিয়ে। তেনেকুৱা কিছুমান কুৱেশ্যন পাব ইয়াতে যে ধৰি লওক 4টা অপশ্যন আছে A, B, C, D। এই 4টা অপশ্যনত ধৰক A আছে 12, B আছে 16, C আছে 22 আৰু D আছে ধৰক 115। এই D অপশ্যনটো যেতিয়া আপুনি দেখিব এই 3টা অপশ্যন এটা কিবা সিমিলার আছে, সংখ্যাকেইটা 12, 16, 22, তাৰপিছত একেবাৰে 115 হৈছে। তাৰ মানে এই 3টা অপশ্যনৰ লগত এই অপশ্যনটো এটা অড অপশ্যন হয়। এই অপশ্যনটো কেতিয়াও এনসাৰ নহয়, এনেকুৱা অড অপশ্যন। লগে লগে এনেকুৱা অপশ্যন আপুনি ডিলিট কৰি দিব আৰু বাকি 3টা লৈ আপুনি চিন্তা কৰিব। ক্যালকুলেশন বা যদি ভবা চিন্তা কৰিব লগা আছে তেতিয়াহ'লে আপুনি এই বাকি 3টাৰে কৰিব। এটোৰে অযথা সময় নষ্ট নকৰিব, এটো ডিলিট কৰি ল'ব। এনেকুৱা কিছুমান অপশ্যন পাব। এটো ষ্টাম্প আউট অপশ্যন বুলি কৈছোঁ। আৰু ধৰক এটা এক্সাম্পল ল'ব পাৰোঁ, যেটো ধৰি লওক আৰু এটা কুৱেশ্যনত আছে What is the prime factorization of 420? ইয়াতে আমি সাম অপশ্যন বিলাক কেনেকুৱা। ইয়াতে কি কৈছে প্ৰাইম ফেক্টৰাইজেশ্যন। প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কোৱাৰ লগে লগে ফেক্টৰাইজেশ্যনটো যিকেইটা ফেক্টৰ থাকিব, উৎপাদক থাকিব, সেইকেইটা প্ৰাইম নাম্বাৰ হ'ব লাগিব। ইয়াতে চাওক এ নাম্বাৰ অপশ্যনত 42 প্ৰাইম নাম্বাৰ নহয়, 15 প্ৰাইম নাম্বাৰ নহয়, কাটি দিয়ক। ইয়াতে B6 প্ৰাইম নাম্বাৰ নহয়, ইয়াতে 10 প্ৰাইম নাম্বাৰ নহয়, ইয়াতে D আছে 35 প্ৰাইম নাম্বাৰ নহয়। তেতিয়াহ'লে এইকেইটা এই 3টা অপশ্যন আমাৰ কি হ'ল, নোহোৱা হৈ গ'ল। তেতিয়াহ'লে কি থাকিল, C2 থাকিল। লগে লগে আমি ক'ব পৰা হ'লো। আমি আৰু পূৰণ কৰি নাচাও বোলে এইবিলাক 420 হয় নে নহয়। গোটেইকেইটাই হয়তো 420 হ'ব, কিন্তু ইয়াৰে উৎপাদক বিলাক মৌলিক সংখ্যা নহয়। লগে লগে চোৱাৰ লগে লগে আমি এইবিলাক ডিলিট কৰি ল'ম, বাদ দি দিম, ৰিমুভ কৰি ল'ম আৰু বাকি যেটো থাকে সেইটো লৈ চিন্তা কৰিম। ঠিক আছে, এনেকুৱা অপশ্যন আপোনালোকে পাব। তো ষ্টাম্প আউট অপশ্যনত 2টা ভাগ আছে। তাৰে এইটো এটা যে আপুনি যিবিলাক অড অপশ্যন থাকে সেইবিলাক অড অপশ্যন লগে লগে অমিট কৰি ল'ব বা ৰিমুভ কৰি ল'ব। নেক্সট আমি কি চাম, আৰু এটা অপশ্যন আছে। আপোনালোকে কিছুমান অপশ্যন পাব, সেইবিলাক অপশ্যন হ'ল অল অফ দি above or none of the above। এনেকুৱা কিছুমান অপশ্যন পাব যিবিলাক অপশ্যনত অল অফ দি এবভ আৰু নান অফ দি এবভ থাকে। সেই অপশ্যনবিলাক 95% কাৰেক্ট হয়। কাৰেক্ট হয়। এইটো মই কোৱা কথা নহয়, ৰিচাৰ্চৰ কথা। এইটো এডুকেশ্যনিষ্টসকলৰ ৰিচাৰ্চৰ সিদ্ধান্ত। আপুনি 95%ৰ সৈতে যাব পাৰে। এতিয়া কথা হ'ল, মই যে কণ্ডিশ্যনৰ কথা কৈছিলোঁ, কণ্ডিশ্যন এপ্লাই। এতিয়া আপুনি ক'ব পাৰে আৰু 5%ৰ গেৰাণ্টি কোনে দিব। এটা কথা চাওক, 100% গেৰাণ্টি আপুনি ক'তো নাপায়। সেয়ে কৈছোঁ, আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে এই 95%ৰ সৈতে যাব পাৰে। আপোনাৰ ঘৰত হয়তো কোনোবা কুৱেশ্যন পেপাৰ আছে,
সেই কুৱেশ্যন পেপাৰবিলাকৰ অলপ উলিয়াই চাওক, য'ত যিবিলাক অপশ্যন অল অফ দি এবভ আৰু নান অফ দি এবভ আছে সেইবিলাকৰ মেক্সিমামেই ট্ৰু হয়, কাৰেক্ট হয়। সেয়ে মই কৈছোঁ মোৰ পৰামৰ্শ আপুনি এই 95%ৰ সৈতে যাব পাৰে। অল অফ দি এবভ আৰু নান অফ দি এবভ যিবিলাক অপশ্যন আছে সেই অপশ্যনবিলাক আপুনি চুজ কৰিব পাৰে, যদিহে আপুনি অপশ্যন কেইটা বাকী এ বি চি এই অপশ্যনবিলাক ডি থাকে, শেষৰ অপশ্যনটো থাকে ডি থাকে। এতিয়া যদি আপুনি নিশ্চিত নহয় যে এ বি চি কোনটো হ'ব, তেতিয়াহ'লে আপুনি ডিটো চুজ কৰিব পাৰে, অল অফ দি এবভ অৰ নান অফ দি এবভ। আৰু যদি আপুনি নিশ্চিত বোলে এ বি চিৰ কোনোটো হ'ব, আপুনি তেতিয়া নিশ্চিত হ'লে এইটো অপশ্যন চুজ কৰিব নালাগে। যদিহে টিপিকেল টাইপ কুৱেশ্যন হয়, কুৱেশ্যনটো আপুনি কেতিয়াও শুনা নাই বা দেখা নাই বা পঢ়া নাই, তেতিয়াহ'লে সেই কুৱেশ্যনটোৰ অপশ্যন যদি অল অফ দি এবভ অৰ নান অফ দি এবভ থাকে, তেতিয়াহ'লে আপুনি এই অপশ্যনটো চুজ কৰিব পাৰে। ঠিক আছে, এতিয়া চাম আমি টিপছ নম্বৰ 4। টিপছ নম্বৰ 4ত আছে most potential options। most potential options কি হয়, যে 4টা অপশ্যন আছে, ধৰক এ বি চি ডি। এই 4টা অপশ্যনৰ আপুনি এ আৰু ডি নহয় বুলি নিশ্চিত হৈছে, এ আৰু ডি নহয় বুলি আপুনি কনফাৰ্ম হৈছে, তেতিয়া বি আৰু চিৰ মাজত আপুনি কোনটো অপশ্যন চুজ কৰিব? বি আৰু চিত আপোনাৰ পাজুল লাগি আছে, তেতিয়াহ'লে আপুনি বি আৰু চিৰ কোনটো অপশ্যন চুজ কৰিব পাৰে? এইটো আপুনি এই ৰিচাৰ্চৰ মতে আপুনি অপশ্যন বিটো চুজ কৰিব পাৰে। এইটো ৰিচাৰ্চ মতে আপুনি অপশ্যন বিৰ সৈতে গ'লে কি হ'ব, 95% পচিবিলিটি আছে এইটো কাৰেক্ট হোৱাৰ। ঠিক আছে, বাকী 5% আগতেই কৈছোঁ আপোনাৰ লাকৰ ওপৰত নিৰ্ভৰ কৰিব, 100% গেৰাণ্টি আপুনি ক'তো নাপায়। সেয়ে কৈছোঁ ৰিচাৰ্চ কৰা মতে, তেওঁলোকৰ সিদ্ধান্ত মতে এইবিলাক কি হয়, বিত অপশ্যনবিলাক যদি আপোনাৰ বি আৰু চিত পাজুল লাগি আছে, তেতিয়াহ'লে আপুনি বিৰ সৈতে যাব পাৰে। যে টিপিকেল টাইপৰ কুৱেশ্যনবিলাকত এটা কথা ঠিক, যে টিপিকেল টাইপৰ কুৱেশ্যনত এনচাৰ এত কেতিয়াও নাথাকে, কেতিয়াও নহয়, মানে কেতিয়াও বুলি কথাটো নহয়, যে বেছিভাগ টিপিকেল টাইপ কুৱেশ্যনত এনচাৰ এত নিদিয়ে, এনচাৰ আপুনি এত নাপাব। এইকাৰণে নাপাব, চাব কেতিয়াবা কি হয়, এত থকা অপশ্যনটো আপোনাৰ মানে এইটো শুদ্ধ শুদ্ধ যেন লাগিব। কেনেকৈ? আপুনি যেতিয়া পাজুলত পৰিব, যেতিয়া শুদ্ধ শুদ্ধ যেন লাগিব, আপুনি কেলকুলেশ্যন কৰি পাইছে, তেতিয়া আপুনি এটোৱে চুজ কৰিব। এটা কথা মনত ৰাখিব, টিপিকেল টাইপৰ কুৱেশ্যনত এত এনচাৰ নাথাকে। এইকাৰণে যে এক্সামিনাৰসকল বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ, তেওঁলোকে জানে যে এটা প্ৰব্লেমত পৰীক্ষাৰ্থী ক'ত ভুল কৰিব পাৰে, আৰু সেই ভুলটো যদি হয় তেতিয়াহ'লে এনচাৰ কি আহিব, আৰু সেই এনচাৰটো এত দি দিব, ইয়াতে দি দিব। পাইছে বুজি? আৰু সেই ভুলটো আপুনিও কৰিছে, তাড়াতাড়ি কৰিবলৈ গৈ আপুনিও কৰিছে, আৰু যাৰ কাৰণে এনচাৰটো এত আহিছে, আপুনিও এ চুজ কৰি আহিছে। ঘৰত আহি যেতিয়া অলপ ঠাণ্ডা মাথাত চিন্তা কৰিব আৰু কৰিব প্ৰব্লেমটো বা ভাবিব, তেতিয়া এনচাৰটো হয়তো বেলেগত আছিল। সেইকাৰণে কৈছোঁ, টিপিকেল টাইপ বা পাজুল লগা কুৱেশ্যনৰ এনচাৰ যিটো সঁচা সঁচা যেন লাগে, সেইটো কিন্তু আকৌ এবাৰ আপুনি কেলকুলেশ্যন বা ভাবি চাব। নেক্সট আৰু এটা টিপছ আছে, যে এ বি চি ডি এই 4টা অপশ্যনৰ যদি আপুনি বি আৰু ডি নহয় বুলি জানে, তেতিয়া আপুনি মানে নহয় বুলি নিশ্চিত, তেতিয়া এ আৰু চি কোনটো অপশ্যন আপুনি চুজ কৰিব? মই অলপ আগতে কৈছোঁ, টিপিকেল টাইপৰ কুৱেশ্যনত কি থাকে, এনচাৰ এত নাথাকে, তেতিয়াহ'লে আপুনি
চিৰ সৈতে যাব পাৰি আৰু এইটো 95% গ্যাৰান্টি হয় 95% সঁচা হয় এটো মই কোৱা কথা নহয় ৰিসাৰ্চাৰ সকলে কৰা সিদ্ধান্ত ঠিক আছে নেক্সট আপোনালোকক কৈ আছো টিপস নাম্বাৰ 5 শেষত আহি গলো আমি টিপস নাম্বাৰ 5 টিপস নাম্বাৰ 5 হল স্মাৰ্ট হোমৱৰ্ক হল সব আপুনি যিমান প্ৰেক্টিস কৰিব হিমানে পারফর্ম ভাল কৰিব পাৰিব এমসিকিউ বেসড পৰীক্ষা বিলাকত আপুনি যিমান পারফর্ম কৰিব বিচাৰে তাতকৈ বেছি প্ৰেক্টিস কৰিব লাগিব এতিয়া এমসিকিউ বেসড পৰীক্ষা হল আপুনি যিমান প্ৰেক্টিস কৰিব হিমানে আপুনি পারফর্ম ভাল কৰিব পাৰিব এতিয়া কিছুমানে কয় যে স্যার মোৰ ম্যাথছ বা ইংলিশৰ কনসেপ্ট বহুত ভাল ক্লিয়ার আছে মইতো প্ৰথম 10-15 মিনিটতেই ম্যাথ সায়েন্সৰ সকলো বা ইংলিশৰ সকলোবোৰ কোৱেশ্চন সলভ কৰি লম আৰু নতুন কিবা কোৱেশ্চন আহিলেও হেয়া সলভ কৰিব পাৰিম মনত ৰাখিব তেনেকুৱা পৰীক্ষাৰ্থীক দেখিছো 90% পৰীক্ষাৰ্থীয়ে পারফর্ম কৰিব নোৱাৰে কাৰণ তেওঁ কনসেপ্ট ক্লিয়ার আছে যাৰ কাৰণে তেওঁ প্ৰেক্টিস কৰা নাই practice without practice you cannot be able to better perform in your MCQ based question paper so MCQ based question bilak mukhor নহয় এবিলাক যিমান প্ৰেক্টিস কৰিব হিমানে আপুনি পারফর্ম ভাল কৰিব পাৰিব আপুনি কোনো এটা কোৱেশ্চন কৰিব পাৰিব যেটো কোৱেশ্চন আপুনি কেতিয়াবা দেখিছে বা পঢ়িছে বা কোনোবা লেকচাৰত শুনিছে সেই কোৱেশ্চনৰ এনসাৰে আপুনি কম সময়ৰ ভিতৰত আৰু প্ৰেসাৰ থকা সময়ৰ ভিতৰত কৰিব পাৰিব যি কোৱেশ্চন আপুনি কেতিয়াবা পঢ়িছে বা শুনিছে বা দেখিছে আপুনি সেই কোৱেশ্চন বিলাকৰ এনসাৰ কেতিয়াও কৰিব নোৱাৰে যিবিলাক আপুনি কেতিয়াও দেখা নাই বা পঢ়া নাই বা কোনো লেকচাৰত শুনা নাই তেনেকুৱা কোৱেশ্চন আপুনি কেতিয়াও কৰিব নোৱাৰে বুলি মই কৈছো এতিয়া প্ৰেক্টিস অবিহনে কোনো বিকল্প নাই ইয়াতে আপুনি পারফর্ম কৰিব লাগিব মানে কোৱেশ্চন সলভ কৰিব লাগিব আপুনি যিমান পাৰে হিমান বেসিক কোৱেশ্চন সলভ কৰক আদাৰৱাইজ আপুনি পারফর্ম ভাল কৰিব নোৱাৰিব যিমান কোৱেশ্চন সলভ কৰিব হিমানে আপুনি পারফর্ম ভাল কৰিব পাৰিব তাৰ পিছত চাব আপুনি দেখা বা শুনা বা পঢ়া কোৱেশ্চন বিলাকে কিন্তু পৰীক্ষাত আহে 5% কোৱেশ্চন হে আপুনি নেদেখা বা নুশুনা সাবজেক্টৰ পৰা বা টপিকছৰ পৰা আহিব পাৰে আৰু হেইবিলাক কোৱেশ্চন আহে মানে 5% কোৱেশ্চন এক্সামিনাৰ সকলে দিয়ে হেইবিলাক স্মার্ট পৰীক্ষাৰ্থীৰ কাৰণে যি সকলে 95 98 99 স্কোৰ কৰে তেওঁলোকৰ বাবে 5% কোৱেশ্চন সকলো কোৱেশ্চনতে থাকে আৰু হেই 5% আমাৰ কৰিব যদি শেষৰ 15 মিনিটত আপুনি সময় পায় তেতিয়ালে ট্ৰাই কৰিব পাৰে আদাৰৱাইজ হেবিলাক এভয়েড কৰি আপুনি যেটো নোৱাৰে হেটো সদায় স্কিপ কৰি যাব স্মার্ট হোমৱৰ্কৰ কথা কৈছো স্মার্ট হোমৱৰ্ক হল আপোনাৰ যিমানবোৰ লং নোট আছে সেই লং নোট বিলাক শর্ট নোট কৰিব লাগিব আৰু সেই শর্ট নোট বিলাক কেনেকৈ কৰিব কিছুমান ফ্ল্যাশ কাৰ্ড বনাব সেই ফ্ল্যাশ কাৰ্ড বিলাকত কিছুমান পয়েন্ট লিখিব যেটো চেপ্টাৰ পঢ়িলে সেই চেপ্টাৰটোৰ কিছুমান পয়েন্ট লিখিব ফ্ল্যাশ কাৰ্ড বিলাকত সেই পয়েন্ট বিলাক ধৰক আপুনি 10টা ফ্ল্যাশ কাৰ্ড লিখিলে 10টা ফ্ল্যাশ কাৰ্ডত ধৰক 40টা বা 50টা মান পয়েন্ট আছে সেই পয়েন্ট বিলাকৰ মাজত আপুনি ইন্টাৰ ৰিলেশন কৰিব এটা পয়েন্টৰ লগত আৰু এটা পয়েন্ট ইন্টাৰ ৰিলেশন কৰিব এটো পয়েন্টৰ লগত হেতু পয়েন্ট কেনেকৈ ৰিলেশন কৰিব পাৰি হেতু আপুনি চিন্তা কৰিব আৰু সেই চিন্তাটোৱে হল মাইন্ড ম্যাপ আপুনি যেতিয়া ফ্ল্যাশ কাৰ্ড বিলাকৰ পয়েন্ট বিলাকৰ ৰিলেশন বনাব আপোনাৰ মাইন্ড ম্যাপত হেতু জাগা লব আৰু তেতিয়া আপুনি সেই বিষয়বস্তুখিনি সোনকালে পাহৰি নাযায় সেইকাৰণে কৈছো স্মার্ট স্টাডিৰ ভিতৰত এটো এটা স্মার্ট স্টাডিৰ ক্যাৰেক্টাৰিষ্টিক্স হয় লং নোট বিলাক শর্ট নোট কৰিব লাগিব আৰু শর্ট নোট বিলাক ফ্ল্যাশ কাৰ্ডত পয়েন্ট হিচাপে লিখিব লাগিব আৰু সেই পয়েন্ট বিলাকৰ মাজত ৰিলেশন বনাব লাগিব আৰু সেই ৰিলেশন বিলাক
আপুনি সোনকালে পাহৰি নাযায় আৰু এটো মাইন্ড ম্যাপত কনভাৰ্ট হৈ যাব আৰু মাইন্ড ম্যাপত কনভাৰ্ট হোৱাবিলাক কিন্তু লং টাৰ্ম মেমৰিত কনভাৰ্ট হয় এতিয়া আমি যিবিলাক বস্তু পঢ়ো এইবিলাক বস্তু কিন্তু মনত নাথাকে সব পৰীক্ষা বিলাক কিয় হয় পৰীক্ষা এটা যথাৰ্থ পাহৰণি পৰীক্ষা এই কাৰণেই হয় যে মানুহে পাহৰি যায় এই পাহৰি যোৱাটোৰ উল্টা যেটো যে পাহৰি নোযোৱা কৰি কোনে কিমান মনত ৰাখি লিখিব পাৰে কোনে কিমান মনত ৰাখিব পাৰে তাৰে প্ৰতিযোগিতা হ'ল পৰীক্ষা এতিয়া মানুহেতো পাহৰি যোৱাটো এটো স্বাভাৱিক কথা তাৰে স্বাভাৱিক কথাটোৰ উল্টা যেটো অস্বাভাৱিক মানে মনত আছে কিমান মনত ৰাখি আপুনি লিখিব পাৰে হেতু হ'ল পৰীক্ষা যদি সকলোৰে সকলো কথা মনত থাকিলেহেঁতেন তেতিয়াহ'লে কেতিয়াও পৰীক্ষা নহ'লহেঁতেন হেয়ে কৈছো আপোনালোকে যেনেকৈ মনত থাকে বস্তুবিলাক তেনেকুৱা ষ্টাডি কৰিব লাগিব ধৰক আপোনালোকে হেই পইণ্টবিলাক কি কৰিব মোবাইলত ৱালপেপাৰ বনাই ল'ব ৱালপেপাৰত যেতিয়া থাকিব ধৰি লওক আপুনি স্কোৱাৰ আৰু স্কোৱাৰ ৰুট কিউব ৰুটৰ তালিকা বনাই আপুনি চাৰ্ট বনাই আপোনাৰ মোবাইলত ৱালপেপাৰ বনালে নাইবা আপোনাৰ পঢ়া টেবুলৰ সন্মুখত আঠা লগাই ল'লে নাইবা আপুনি কি কৰিলে মহিলাসকলে কি কৰিব পাৰে কিচেনত যিসকলে থাকে বেছি সময় তেওঁলোকে গেছৰ ষ্টভটো য'ত আছে সেই গেছ ষ্টভটোৰ সন্মুখত যিটো ৱাল আছে সেই ৱালত আপুনি এই চাৰ্টবিলাক আঠা লগাই ল'ব পাৰে সদায় যেতিয়া চাই থাকিব চাব আপুনি এক সপ্তাহ বা 15 দিনত আপোনাৰ এইবিলাক মুখস্থ হৈ যাব কোনটোৰ স্কোৱাৰ ভ্যালু কিমান কোনটো স্কোৱাৰ ৰুট কিমান 1 ৰ পৰা 20 লৈকে আপোনালোকে মুখস্থ কৰি ৰাখিব লাগিব এটো কেৱল মই এটা উদাহৰণ দিছো এনেকুৱা কিছুমান চাৰ্ট আছে যেনে পাইৰ ভ্যালু ডেসিমেলত কিমান 3.14 ৰেডিয়ানত কিমান ডিগ্ৰীত কিমান এইবিলাক ভ্যালু বিলাক আপোনাৰ মুখস্থ কৰি ৰাখিব লাগিব আৰু এই মুখস্থ কৰাৰ কৌশলটো হ'ল আপুনি ফ্ল্যাশ কাৰ্ড বা চাৰ্ট বনাই আপোনাৰ ৱালত আপুনি য'ত বেছি সময় থাকে মোবাইলত বেছি সময় থাকে হোৱাটছআপত বেছি সময় থাকে হোৱাটছআপৰ ৱালপেপাৰ বনাই লওক তেতিয়া আপোনাৰ এক সপ্তাহ 15 দিনত সকলোখিনি মুখস্থ হৈ যাব এইখিনি হৈ গল নেক্সট এটা টপিক আপুনি ৱালপেপাৰ বনাই লওক এনেকৈ ষ্টাডি বিলাক কৰিব লাগিব তেতিয়াহে আপুনি ভাল পাৰফৰ্ম কৰিব পাৰিব চাওক পৰীক্ষাত কিন্তু কোনো দিন নেদেখা নুহুনা কোৱেশ্চন নাহে আমি সদায় আলোচনা কৰা বা কেতিয়াবা পঢ়া কেতিয়াবা ছাৰসকলৰ পৰা শুনা বা কোনোবা লেকচাৰৰ পৰা বা ইউটিউবৰ কোনোবা লেকচাৰৰ পৰা আপোনালোকে শুনা কথাবিলাকে কিন্তু পৰীক্ষাত আহে হয়তো পৰীক্ষাত মনত নপৰে এই কাৰণে কৈছো যিমান প্ৰেক্টিস কৰিব হিমানে পাৰফৰ্ম ভাল কৰিব পাৰিব আৰু প্ৰেক্টিস অবিহনে আপোনাৰ কি নহব পাৰফৰ্ম ভাল নহব এটো কথা মনত ৰাখি আপুনি মনত তালা মাৰি ল'ব পাৰে যে প্ৰেক্টিস মাষ্ট আপুনি প্ৰেক্টিস কৰক আৰু পৰীক্ষা লৈ প্ৰস্তুতি চলাওক ইয়াৰে পিছত কিছুমান ভিডিও আপলোড কৰিম মই যিবিলাকত আপোনাৰ শৰ্ট টিপস থাকিব ধৰক এচিএফ এলসিএম এইবিলাকৰ তাৰ পিছত এনেকুৱা কিছুমান টিপস আছে যিবিলাক টিপস হয়তো স্কুলত আমি লং মেথডত শিকি আহিছো কিন্তু এতিয়া এমসিকিউ বেসড কোৱেশ্চন পেপাৰত যদি পাৰফৰ্ম ভাল কৰিব লাগে তেতিয়াহলে আপুনি শৰ্টকাট ট্ৰিক্স যিবিলাক আছে সেইবিলাক এপ্লাই কৰিব লাগিব তেতিয়াহে আপুনি সময় বচাব পাৰিব আৰু কম সময়ৰ ভিতৰত গোটেইখিনি কোৱেশ্চন এনসাৰ কৰিব পাৰিব চাওক 150 মিনিট সময় থাকে 150টা কোৱেশ্চন থাকে কিছুমান কোৱেশ্চনত আপোনাৰ 3 মিনিট সময় লাগি যাব তেতিয়া আপোনাৰ সময় তাকৰ হৈ যাব তেতিয়া আপুনি কি কৰিব আপুনি কেতিয়াবা কোৱেশ্চন এৰি থৈ আহিব লগা হয় এই কাৰণে কৈছো কোৱেশ্চন কেতিয়াও এৰি নাহিব কোৱেশ্চনৰ সম্পূৰ্ণ এনসাৰ কৰিবলৈ হলে মোৰ এই টিপস কেটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে যে নহওক মোৰ টিপস কেটা যদি আপোনালোকৰ ভাল লাগে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিওবোৰ পাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক যাতে পৰৱৰ্তী ভিডিও আপলোড হোৱাৰ লগে লগে নটিফিকেশন বিলাক আপোনালোকে পাই থাকে যে নহওক আজিলৈ এৰিছো ধন্যবাদ